নমস্কাৰ বন্ধুসকল, নেটৱৰ্ক মাৰ্কেটিং আহিব লগা দিনৰ ব্যৱসায়। আজি আমি ফিউচাৰ অফ নেটৱৰ্ক মাৰ্কেটিঙৰ কথা পাতিম। আজিৰ পৃথিৱীত যিমান ডেভেলপ দেশ দেখিছে আপুনি, প্ৰত্যেকখন ডেভেলপ দেশে নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায় খুব প্ৰাধান্যতা দিছে। কাৰণ নেটৱৰ্ক মাৰ্কেটিং মানুহৰ ব্যৱসায় হয়। যেতিয়ালৈকে পৃথিৱীত মানুহ থাকিব তেতিয়ালৈকে নেটৱৰ্ক মাৰ্কেটিং থাকিব। কোনো মেচিন বা ৰবৰ্টে আহি কৰিব নোৱাৰে। জীৱন সফল হ'বৰ কাৰণে সফল ব্যক্তিৰ এডভাইচ ল'ব লাগিব। মামা খুৰা পেহীৰ এডভাইচ লৈ লাভ নাই। সেনেকুৱা এজন এক্সপাৰ্ট আৰু মহান ব্যক্তি APJ আব্দুল কালামে কৈছে, নেটৱৰ্ক মাৰ্কেটিং ইজ দ্য ফাষ্টেষ্ট গ্ৰয়িং বিজনেছ অফ 21st century, which must be joined by every young man and woman globally. Otherwise, you can never get the best of your youth age. 21 শতিকাৰ আটাইতকৈ দ্ৰুত গতিত যোৱা ব্যৱসায়টোৱে হ'ব নেটৱৰ্ক মাৰ্কেটিং। প্ৰত্যেক পুৰুষ মহিলাক জড়িত হ'বলৈ আহ্বান কৰি কৈছে, নহ'লে জীৱন আৰু যৌৱন কেতিয়াও উপভোগ কৰিব নোৱাৰিব। বিশ্ববিখ্যাত অৰ্থনীতিবিদ লিখক ৰবাৰ্ট টিকুচাকিয়ে কৈছে, ইফ আই হেড to do it all over again rather than build an old style type of business, I would have started building a network marketing business. যদি মই আকৌ আৰম্ভ কৰিব লাগে তেন্তে পুৰণা ধৰণৰ ব্যৱসায় কৰাতকৈ মই নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়টোৱে বাছি ল'ম। পৃথিৱীৰ আটাইতকৈ পাৱাৰফুল ব্যক্তি, বিলিনিয়াৰ বিজনেছমেন, ট্ৰাম্প নেটৱৰ্কৰ স্বত্বাধিকাৰী আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কৈছে, ডাইৰেক্ট চেলিং ইজ একচুৱেলি ওৱান অফ দ্য অল্ডেষ্ট most respected business model in the world and has stood the test of time. ডাইৰেক্ট চেলিং আচলতে এটা পুৰণি আৰু পৃথিৱীৰ আটাইতকৈ ৰেচপেক্টেড বিজনেছ মডেল হয় আৰু যিকোনো পৰিস্থিতিতে বুকু ফিন্দাই থিয় হৈ থাকিব পাৰে। এতিয়া আমি ফিউচাৰ অফ নেটৱৰ্ক মাৰ্কেটিঙৰ কথা পাতোঁ। 2 বছৰ আগতে ফিকি যিটো গভমেণ্ট অৰ্গেনাইজেশ্যন হয় আৰু KPMG ৰিপৰ্টে কৈছিলে নেক্সট 5টা বছৰত অদ্ভুত ধৰণে গ্ৰ' কৰিব যাই আছে নেটৱৰ্ক মাৰ্কেটিঙে। একৰ্ডিং টু ফিকি ৰিপৰ্ট, ইণ্ডিয়ান ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী মে ৰিচ ₹64,500 crore by 2025. 2025 চনলৈকে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীয়ে 64,500 crore টকাৰ বিজনেছ কৰিব আৰু 53% এণ্টাৰপ্ৰেনাৰ্ছ ইণ্ডিয়ান ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী আৰু ওমেন। তাৰে 53% মহিলাই এই ব্যৱসায়ত আগভাগ লৈ নিজকে স্বাৱলম্বী কৰিব। আৰু একেটা ৰিপৰ্টতে কৈ আছে, দ্য ইণ্ডাষ্ট্ৰী হেজ এ পটেঞ্চিয়েল টু গ্ৰ' টু ₹1 lakh crore by 2025. এই ইণ্ডাষ্ট্ৰীৰ সম্ভাৱনা আছে 1 লাখ কোটি টকাৰ ওপৰত যোৱা। এই ৰিপৰ্ট আছিলে 2 বছৰ আগৰ, কিন্তু কৰোণা ভাইৰাছ ইম্পেক্টৰ পাছত ইয়াৰ 10 গুণ বা 20 গুণ হ'ব যাই আছে। 10 গুণ বাঢ়িলে 10 লাখ কোটি টকা, 20 গুণ বাঢ়িলে 20 লাখ কোটি টকাৰ এটা ইণ্ডাষ্ট্ৰী হ'ব যাই আছে। তাৰ মানে 10% অফ ইণ্ডিয়ান GDP আপুনি এটা অদ্ভুত ধৰণৰ গ্ৰোথ লোৱা ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হ'ব যাই আছে। হায়েষ্ট গ্ৰয়িং হ'ব আছাম, দিল্লী, ৱেষ্ট বেংগল এণ্ড পাঞ্জাৱ। আমি যিহেতু অসমত বিজনেছ কৰি আছোঁ, আহিব লগা দিনত অসমত পটেঞ্চিয়েল খুব আছে এই বিজনেছত। অফাৰিং চেল্ফ এমপ্লয়মেণ্ট অপৰচুনিটি টু 18 মিলিয়ন। তাৰ মানে প্ৰায় 2 crore মানুহ চেল্ফ এমপ্লয়মেণ্ট হ'ব যাই আছে এই ইণ্ডাষ্ট্ৰীৰ দ্বাৰা। ইকনমিকেলি এম্পাৱাৰ 11 মিলিয়ন ওমেন।
প্ৰায় 1,10,00,000 মহিলাই ইকনমিকেলি স্বাৱলম্বী কৰিব এই ইণ্ডাষ্ট্ৰীয়ে গভৰ্ণমেণ্ট উইল কালেক্ট 90 বিলিয়ন এজ টেক্স 90 বিলিয়ন মানে 9,000 কোটি টকা টেক্স কালেক্ট কৰিব গভৰ্ণমেণ্টে এই ইণ্ডাষ্ট্ৰীৰ পৰা 2.5 মিলিয়ন এমপ্লয়মেণ্ট বাই 2025 আৰু এই ইণ্ডাষ্ট্ৰীয়ে 2.5 কোটি চাকৰিও জেনেৰেট কৰিব পাৰিব এইবিলাক মোৰ ৰিপৰ্ট নহয় ফিকি আৰু KPMG ৰিপৰ্ট হয় আৰু কৰোনা আক্ৰান্তৰ পাছত যদি 10 গুণ বেছি স্পীডত বাঢ়ে তেন্তে এই ইণ্ডাষ্ট্ৰীয়ে ভাৰতবৰ্ষক কমপ্লিটলি চেঞ্জ কৰি দিব পাৰে এনেকুৱা মহান ইণ্ডাষ্ট্ৰীৰ লগত আপোনালোক জড়িত হ'ব যাই আছে এতিয়া আমি আনএমপ্লয়মেণ্ট ৰেট চাওঁ কিয়নো এই পেণ্ডামিক চিটুৱেশ্যনত বহুত কোটি মানুহ চাকৰি হেৰাব লগা হৈছে কোম্পানী আৰু ইণ্ডাষ্ট্ৰীবিলাকে নতুন টেকন'লজি আৰু ৰবট ব্যৱহাৰ কৰি কাম আৰম্ভ কৰিব যাই আছে অলৰেডি তামিলনাডুৰ এখন হস্পিটেলে ৰবট আনি নিজৰ কাম আৰম্ভ কৰিলে আনএমপ্লয়মেণ্ট ৰেট 2019 চনত কি আছিলে এতিয়া 2020 চনত কি হ'ব যাই আছে স্পেইন 14.1% আছিলে বৰ্তমান 20.8% হ'ব যাই আছে চাইনা 3.6% আছিলে এতিয়া 4.3% হ'ব যাই আছে ইটালী 10% আছিলে এতিয়া 12.7% হ'ব যাই আছে ইউনাইটেড ষ্টেট 3.7% আছিলে এতিয়া 10.4% হ'ব যাই আছে আৰু ইণ্ডিয়াত 7% আছিলে আনএমপ্লয়মেণ্ট ৰেট এতিয়া 23.52% হ'ব যাই আছে দ্যাটছ মিন এই কৰোনা ভাইৰাছ ইম্পেক্ট সকলোতকৈ বেছি ইণ্ডিয়াত হ'ব যায় আছে এতিয়া ডাঙৰ সমস্যাটো হ'ল ভাৰতবৰ্ষৰ আনএমপ্লয়মেণ্ট ৰেট ইটালী চাইনা স্পেইন আমেৰিকাতকৈ খুব বেছি হ'ব যায় আছে যিটোৰ কাৰণে ভাৰতবৰ্ষৰ মানুহৰ খুব সমস্যা হ'ব যায় আছে কিন্তু এইটো অলপ পজিটিভভাৱে চিন্তা কৰিলে আমি আটাইয়ে মিলি এই সময়খিনিত ডাইৰেক্ট সেলিং মাৰ্কেটিং ইণ্ডাষ্ট্ৰীত এটা ডাঙৰ কণ্ট্ৰিবিউশ্যন কৰি আমাৰ দেশৰ অৰ্থব্যৱস্থা সুধাৰব পৰা যায় আৰু দেশৰ আনএমপ্লয়মেণ্ট ৰেটো কমাব পৰা যায় আৰু আমি নিজকে লাকি ক'ব পাৰোঁ যে আমি ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীত ইনভলভ হৈ আছোঁ আৰু এতিয়া আমি সুযোগ পাইছোঁ যে এই প্লেটফৰ্মৰ দ্বাৰা মানুহক এম্পাৱাৰ কৰা আৰু এইটো অকল অপৰচুনিটি বুলি নাভাবি নিজৰ ৰেছপন্সিবিলিটি বুলি ভাবি মানুহক শুদ্ধ ৰাস্তা দেখাই চ'ৰ্চ অফ ইনকাম বঢ়াই দেশৰ আনএমপ্লয়মেণ্ট ৰেট কমাই দেশৰ সংকটৰ সময়ত নিজৰ কণ্ট্ৰিবিউশ্যন দি দেশক প্ৰটেক্ট কৰা দিল্লী ইউনিভাৰ্চিটিত নেটৱৰ্ক মাৰ্কেটিঙৰ কোৰ্চ আৰম্ভ হৈ গ'ল আহিব লগা দিনত প্ৰত্যেকটো স্কুল বা কলেজত নেটৱৰ্ক মাৰ্কেটিঙৰ কোৰ্চ আৰম্ভ হ'ব যাই আছে MLM or direct selling is now protected by Government of India. Good news is on 9 September 2016, central government has already released detailed guidelines for network marketing industry in India. 9 September 2016 চনত চেন্ট্ৰেল গভৰ্ণমেণ্টে নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীৰ কাৰণে গাইডলাইন ৰিলিজ কৰিছে আৰু এই গাইডলাইন এতিয়ালৈকে আইনত পৰিণত হোৱা নাই আহিব লগা বছৰত নিশ্চয় গাইডলাইন আইনত পৰিণত হ'ব